নমস্কাৰ, মই মৃদুস্মিতা ৱাৰ্ডৱ চলাই আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। যদি প্ৰথমবাৰৰ বাবে চাইছে আমাৰ চেনেলটো, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আজিও কেইযোৰমান মেখেলা চাদৰ কালেকশ্যন লৈ আহিছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ইয়াত কিবা পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া আছে 8472993279। এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ। ইয়াতে যোগাযোগ কৰিলে আপোনালোকৰ ৰিপ্লাই পাব। আহকচোন চাওক কাপোৰ কেইযোৰ কেনেকুৱা কালেকশ্যন মিক্স পাটৰ মিক্স কৰি আনিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক চাওক। চাদৰৰ আঁচলটো এনেকুৱা ডাঙৰ ডাঙৰ থাকিব, চিলভাৰ গুণা থাকিব আৰু গাটো এনেকুৱা কৰি সৰু ডাঙৰ বুটা দিয়া আছে। কালাৰটো খুব ধুনীয়া হয়, কাপোৰযোৰো চফ্ট হ'ব আৰু চাইড পাৰি চটা থাকিব। এই চটা চাইড পাৰি যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত আহে, তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব। মেখেলা আছে, চাইড পাৰি দেখুৱালোঁ। মেখেলাখন আছে খুব ধুনীয়া। এইটো হ'ব মেখেলাখন, এইখন হ'ব মেখেলাখন আঢ়ৈ বহল আৰু এটা ব্লাউজ পিচ থাকিব। ব্লাউজ পিছত এটা ডাঙৰকৈ পাৰি দিয়া আছে, 1 পেকেটমান ডাঙৰকৈ পাৰি দিয়া আছে। যদি আপোনালোকৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। কালাৰটো আহিব মেৰুন কালাৰ আৰু প্ৰাইচ থাকিব ইয়াত কাটা লগা ডিজাইন কয় এইটো। এইখন হ'ব গ্ৰীণ আহিব আৰু গল্ডেন গুণা দিয়া থাকিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, অল অভাৰ কাম কৰা আছে। চাদৰখনত অল অভাৰ কাম কৰা আছে আৰু ইয়াতে চাইড পাৰি নাথাকে, ইয়াতে অকল, তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখন হ'ব মেখেলাখন। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে বুটা দি আছে, মই দেখাই দিছোঁ এনেকুৱা গল্ডেন গুণা আঁঠুৰ ওপৰলৈকে বুটা দি আছে। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব। এইখন হ'ব চাদৰখন। চাদৰখনো খুব ধুনীয়া আৰু কাপোৰটো খুব ধুনীয়া কালাৰ আহিব, মেহেন্দি গ্ৰীণত থাকিব। এইটো হ'ব আঁচলৰ পাৰিটো এনেকুৱা থাকিব আৰু এই ছটা চাইড পাৰি থাকিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। এইটো থাকিব এনেকুৱা হোৱাইটত আৰু গল্ডেন গুণাত কাম কৰা আছে, খুব ধুনীয়া। স্লাব কটনৰ যোৰা মিটিতে ল'ব পাৰিব, 850 টকাতে ল'ব পাৰিব। এইখন হ'ব মেখেলাখন। মেখেলাখনৰ আহল বহল থাকিব আৰু এইটো হ'ব কোৱালিটিও চফ্ট হ'ব। আপোনালোকে এইটো আৰু এনেকুৱা কৰি ব্লাউজ পিচটো হেভিত থাকিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে আপোনালোকে পটাপটকৈ স্ক্ৰীনশ্বট ৰাখিব। যিহেতু এখন আছে, এইখন হ'ব গোটেই গাতে গুণা ৱৰ্ক কৰা আছে আৰু সৰু সৰু মাল্টি বুটাত কাম কৰা আছে, সৰু সৰু মাল্টি বুটাত কাম কৰা আছে। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে কৰি অৱস্থা আছে। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব আৰু আহল বহল হ'ব কাপোৰখিনি, গোটেই কাপোৰখিনি আহল বহল হ'ব আৰু আপোনালোকে এটা পদ্মিনী যোৰা এইটো থাকিব। এইটো ৰেডি টু ৱেৰ আছে, এইটো ৰেডি কৰা আছে। এইটো এনেকুৱা কৰি চাদৰৰ পটিটো চিলাই থোৱা আছে। যদি ভাল লাগে ৰেডত থাকিব, ৰেড আৰু য়েল্ল' গ্ৰীণ এনেকুৱা কৰি বুটা বচা আছে, ডাঙৰ ডাঙৰকৈ বুটা বচা আছে, খুব ধুনীয়া। ৰেড আৰু 1650, 1650 টকাতে ল'ব পাৰিব। এইখন হ'ব মেখেলাখন। মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে দিয়া আছে। যিহেতু পদ্মিনী কটন, এইবিলাক গৰমত পিন্ধি আপোনালোকে খুবেই আৰাম পাব, খুব মানে ধুনীয়া পাব পিন্ধি। কাপোৰযোৰ পিন্ধি খুব ভাল পাব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে আপোনালোকে পটাপটকৈ স্ক্ৰীনশ্বট ৰাখিব। অনলি 1650, 1650 টকাতে ল'ব পাৰিব। যিহেতু গৰমৰ কাৰণে এইবিলাক কাপোৰ খুব ধুনীয়া, পিন্ধি ভাল পাব, আৰাম পাব আপোনালোকে। আৰু গোটেই গাতে এনেকুৱা কৰি ডাঙৰ ডাঙৰকৈ বুটা দিয়া আছে, য়েল্ল' আৰু গ্ৰীণত। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে, তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব আৰু এইকেইযোৰে কাপোৰ দেখুৱালোঁ। যদি ইয়াৰ ভিতৰত কিবা পচন্দৰ আৰু নেক্সট ভিডিঅ' লৈ আহিম, আপোনালোকে চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চাই কিবা যদি ভাল লাগে, তেনেহ'লে ঘৰৰ এড্ৰেছতে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ঘৰৰ এড্ৰেছতে আপোনালোকে ল'ব পাৰিব। আৰু DTDC বা পোষ্টেলৰ যোগেদি কাপোৰখিনি পঠিয়াই দিয়া হয় আৰু আপোনালোকে CODও এভেইলেবল পাব, কেছ অন ডেলিভাৰীও আপোনালোকে পাই যাব। ধুনীয়াকৈ আপোনালোকে ঘৰত বহিয়ে নিজৰ মন পচন্দৰ কাপোৰখিনি ল'ব পাৰিব। গতিকে এই কিবা পচন্দৰ যোৰাৰ ভিতৰত পৰে, গতিকে লৈ আহিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ। আগলৈ এনেকুৱা কৰি ছাপোৰ্ট কৰি যাব আপোনালোকে আৰু চেনেলটো লাইক কৰি দিব। আমাৰ চেনেলটো মৃদুস্মিতা ৱাৰ্ডৱছ বুলি আছে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই।